আমি মুকলি বিহুৰ প্ৰথম কাৰ্যসূচী আগবঢ়াইছোঁ। প্ৰথম কাৰ্যসূচী হিচাপে আছে বিহুৰ পতাকা উত্তোলন। আমি প্ৰাৰ্থনা জনাইছো। ইয়াত সমবেত সকলো তিথি ভগৱন্তই যেন কুশলে ৰাখে আৰু আমাৰ পৰিয়াল হয়তো আমাৰ পৰা দূৰত আছে, তেখেতসকলকো যেন ভগৱন্তই কুশলে ৰাখে। আমি সকলোৱে যেন নতুন বছৰ এয়া চৰাইদেউ বিহু দল ৰাভা শিল্পীসকলক অনুৰোধ জনাইছো তেওঁলোকৰ সাধা নৃত্যটি পৰিৱেশন কৰিবলৈ। অসমীয়া বোলছবিত গীতসমূহে অসমৰ সংগীতৰ জগতত আলোড়ন সৃষ্টি কৰিছিল, ৰচিছিল অসমীয়া সংগীতৰ সোণোৱাল ইতিহাস। সেই সময়ত অসমীয়া বোলছবিৰ সংগীত জগতৰ আৰু মহান সুৰকাৰ তথা সংগীত পৰিচালক গৰাকী আছিল ৰমেন বৰুৱা। স্বাধীনভাৱে দুকুৰিৰো অধিক কথাছবিত সংগীত প্ৰযোজনা কৰিছিল শ্ৰদ্ধাৰ ৰমেন বৰুৱাদেৱে। অসমীয়া বোলছবিৰ গীতৰ সুৰ আৰু সংগীত পৰিচালনাৰ ক্ষেত্ৰত ভাবি ভাঙি দেখিলো অগিৰিত বগাই ছিঙিলো কোন হাঁহিয়ে পাহিব নোৱাৰিলাছো। সদৌখন ছাত্ৰ সন্থাৰ লাই খুলি কটি